আপোনাৰ যিটো ধৰি লওক এতিয়া ইমাৰ্জিয়েল যিটো কথা কৈ আছে মোক আপুনি এটা কম্পেৰিজন দিছিলে হা ধৰি লওক মই বাকী ডাঙৰ ডাঙৰ বেমাৰৰ কথা যোৱাই নাই আপোনাৰ যিটো প্ৰেগনেঞ্চি সময়ত যিটো মানে কোৱা হয় তাৰ আপুনি মানে হিউজ ডিফাৰেঞ্চ এটা দেখাইছিলে আপোনালোকৰ থ্ৰুৱেদি যাব লাগিলে যিটো মানে এমাউণ্ট পে' কৰিবলগীয়া হয় বা বাকী যিসকল ইয়াত ডাঙৰ ডাঙৰ ইনষ্টিটিউট আছে মানে হেল্থৰ ইমান হিউজ ডিফাৰেঞ্চ কিয় হয় মানে মোক আপুনি এনেই এবাৰ ক'ব পাৰিবনে আপোনালোকৰ ৰেটটো আমি 60,000ত গোটেই পেকেজ দি দিওঁ পেকেজ মানে ডে 1 মানে মহিলাগৰাকী যেতিয়া প্ৰথম মাহেকীয়াটো মিছ কৰিব পিৰিয়ডটো মিছ কৰিব গম পাব যে প্ৰেগনেঞ্চি হৈছে আৰু সেই দিনৰ পৰা একদম বেবী হাতত পৰালৈকে যিমান টেষ্ট আছে ব্লাড টেষ্ট হওক আল্ট্ৰাছাউণ্ড হওক চবখিনি আৰু তাৰপিছত গৈ পেলাই চিজাৰিন ছেকশ্যন তাৰপিছতে OT চাৰ্জ তাৰপিছতে হস্পিটেলৰ চাৰ্জ আৰু ইভেন OTত লগা মেডিচিন সেইখিনিও ইনক্লুডেড সবখিনি মিলাই অনলি 60,000 আৰু ইয়াত আমি কৰিছোঁ কিন্তু সেইটো একেবাৰতে দিব নালাগে সেইটো পাৰ্টকে দিব পাৰে ধৰি লওক আজি মানুহজনে আহিলে মহিলাগৰাকী গম পালে যে মই মানে পিৰিয়ডটো মিছ কৰিছোঁ মই প্ৰেগনেঞ্চি হৈছোঁ কিজানি তেওঁ যদি আমাৰ ওচৰলৈ আহে ফাৰ্ষ্ট ডে 7,000 মান দিলে আৰু সেইটো নৰ্মেলি ইয়াত কিমান দিবলগীয়া হয় পে' কৰিবলগীয়া হয় গুৱাহাটীততো তোমাৰ এতিয়া 2.5 লাখ টকা 3 লাখ টকালৈকে পাইছেগৈ বুলি মই শুনিছোঁ আৰু মানে মোৰ ভিতৰৰ পৰা মই I am strongly rebellion against all these things. মানে কিয় pregnancy is a normal thing, physiological thing. ভগৱানে বনাইছে আমিতো ইয়াত একো কৰা নাই we are just helping mothers to get মানে safe delivery right safe delivery দিয়াতে আমিতো বেবিটো বনোৱা নাই গতিকে ভগৱানৰ সিস্টেমটোত আমি অ্যাসিষ্ট কৰিছো এজ এ ডক্টৰ so that should not cost that much সেইটো হ'ব নালাগে আমাৰ এতিয়া বৰ্তমান ধৰি লওক হেল্থ কেয়াৰ সিস্টেমটো অসম বুলি নকওঁ মই ভাৰততে দেই কাৰণ একেই প্ৰায় সেইটো আপুনি কেনেকুৱা অৱস্থাত আছে বুলি ভাবে এতিয়া কাৰণ আমাৰ কেনেকুৱা মানে ফিল হয় যে আমি এই সোণৰ কণীৰ পৰা হাঁহ যে তেনেকুৱা টাইপ নিজকে ফিল হয় মই লাষ্ট এটা চাইছিলোঁ আৰ্টিকেল তাত আপোনাৰ 2016ত নেকি পাৰ্লিয়ামেণ্ট পেনেল বুলি কিবা এখন এটা আৰ্টিকেল দিছিলে য'ত কোৱা হৈছিলে যে আমি যিমান ধৰি লওক নিজৰ অপাৰেশ্যন হওক বা যিকোনো ধৰণৰ হেৰি কৰা হয় 46% অপাৰেশ্যনছ ফেক বুলি কোৱা হৈছে যাতে তেওঁলোকে আমাৰ পৰা পইচাটো উলিয়াব পাৰে আপুনি ভাবেনে যে আমাৰ ওচৰৰ পাজৰে গুৱাহাটীতো তেনেকুৱা কিবা হৈ আছে একেবাৰে মিছা নহয় কথাটো একেবাৰে মিছা নহয় মই এইটো নকওঁ যে মানুহক কৰিব নলগীয়া অপাৰেশ্যন কৰি দিলে সেইটো ক'বলৈ অকণমান টান সেইটোতো বহুত মানে এইটো ল এণ্ড অৰ্ডাৰ কথা হৈ গ'ল সেইটো কোৱা অকণমান টান কিন্তু এনেকুৱা কিছুমান কেছ হ'ব পাৰে যিটো কিজানি অপাৰেশ্যনটো অকণমান ডিলে কৰিব পাৰিলেহেঁতেন বা ৱেইট এণ্ড ৱাচ বা মেডিচিনেল থেৰাপি বা ধৰি লোৱা এইটো দেৰিকৈ কৰিলেও একো নহয় টেক এ চান্স কাৰণ চাৰ্জাৰী ইজ এ বিগ থিং যিগৰাকী মানুহৰ ওপৰত সেই অপাৰেশ্যনটো হ'ব তেওঁৰ কাৰণেও এটা ডাঙৰ এটা এপিছ'ড হয় ডাঙৰ এটা ষ্ট্ৰেছ কণ্ডিশ্যন হয় গতিকে যিমান দূৰলৈকে পাৰি চাৰ্জাৰীটো এভইড কৰিব পাৰিলে ভাল কিন্তু কিছুমান এনেকুৱা কণ্ডিশ্যনো আছে য'ত নেকি চাৰ্জাৰী অনলি আনচাৰ গতিকে সেইটোত আকৌ ডিলে কৰিলে নহ'ব গতিকে তেনেকুৱা কথা কিছুমান বস্তুত হয়তো অপাৰেশ্যনটো এভইড কৰিব পাৰে বা ডিলে কৰিব পাৰে এনেকুৱা কৰিব পাৰে এইবোৰ জানিবৰ কাৰণে একো ৰাস্তা নাথাকে নেকি না এইটো ডিপেণ্ড কৰে এজন ডক্টৰৰ এক্সপিৰিয়েঞ্চ লেভেল এক্সপাৰ্টিজ লেভেল এইখিনিৰ ওপৰত ডিপেণ্ড কৰে সাধাৰণতে তেনেকুৱা নহয় এতিয়া যদি আমি পৰিসংখ্যা বা ষ্টেটিষ্টিক্স হিচাপত কওঁ ইণ্ডিয়াৰ 60 to 70% হেল্থ কেয়াৰ প্ৰাইভেটে ছাপ্লাই কৰে কিন্তু প্ৰাইভেটত এতিয়া কি প্ৰাইভেটৰ অনুষ্ঠানবোৰ সব ডিসক্ৰিট মানে কোনোবা এজন ডক্টৰে এইটো খুলিছে কোনোবা এজন ডক্টৰে সিটো খুলিছে আৰু হেৰিও ডিফাৰেন্স আছে ধৰি লোৱা তাত বেলেগ মেচিন ইউজ কৰিছে তাত বেলেগ মেচিন ইউজ কৰিছে কোনোবা এজনৰ হস্পিটেলখন একদম 5 ষ্টাৰ লেভেলত বনাইছে কোনোবা এজনে বেসিক লেভেলৰ হস্পিটেল এখন বনাইছে তো প্ৰাইচৰ হিউজ ডিফাৰেন্স হৈ যায় তো এনেকুৱা বিভিন্ন ধৰণৰ ফেক্টৰৰ কাৰণে হয় গতিকে এতিয়া মই কওঁ কি মানুহক মই কওঁ হাউ টু চুজ ইয়ৰ হেল্থ কেয়াৰ বা হাউ টু চুজ ইয়ৰ হস্পিটেল সেইটো ক্ষেত্ৰত এতিয়া অসমতো অসমত একচুৱেলি আমাক হেৰি নালাগে মানে ছুপাৰ স্পেচিয়েলিটি হস্পিটেল ধেৰ নালাগে আজিকালি দেখা যায় বেছিভাগে মানে ছুপাৰ স্পেচিয়েলিটি হস্পিটেল এনেকৈ খোলে আৰু লগে লগে প্ৰাইচটো বাঢ়ি যায় কিছুমানৰ ঘৰবোৰ বিৰাট ডাঙৰ ডাঙৰ একদম 5 ষ্টাৰ গ্লাছ লগোৱা AC একদম ধুনীয়া আৰু কিন্তু কথাটো হৈ গ'ল কি হস্পিটেল ইজ এ ইনফেক্টেড প্লেচ সেইটো লাগিলে যিমান ধুনীয়াকৈ নবনাওক যিমান ধুনীয়াকৈ বনাওক মানে তাৰ আইডিয়াটো হ'ব লাগে যে তুমি হস্পিটেলত কিমান কম সময় ৰাখিব পাৰে তোমাক দ্যাট ইজ দ্য বেষ্ট থিং যেনেকৈ পেচেণ্টজন যোৱাৰ লগে লগে পাৰিলে এদিনত ডিসচাৰ্জ হ'ব লাগে নোৱাৰিলে 2 দিনত নহ'লে 3 দিনত কিন্তু এনেকুৱা নহয় যে দ্যাট ইজ নট এ লাক্সাৰী হোটেল যে তুমি তাত গৈ যিমানে ধুনীয়া বনাই নিদিয়ক তুমি তাত থাকিবা ইট ইজ এ ইনফেক্টেড প্লেচ গতিকে মই মানুহক কওঁ কি আমাৰ অসমত একচুৱেলি আমাক বেসিক লেভেলৰ হস্পিটেল লাগে যেনেকৈ ৰাস্তাত এক্সিডেণ্ট হৈ গ'ল ওচৰতে এখন হস্পিটেল লাগে
তাত বহুত ডাঙৰ কিবা কিবি নালাগে একদম নিউৰ' চাৰ্জাৰী নালাগে আমাক তাত তাৰ পৰা নেক্সট ৰেফাৰেল চেণ্টাৰ এটা অবভিয়াছলি থাকিব ধৰি লওক ডিষ্ট্ৰিক্ট লেভেলত বা গুৱাহাটী লেভেলত বা ডাঙৰ চিটি লেভেলত নহয় জানো তালৈ ৰেফাৰ কৰিব পৰা যায় কিন্তু সেই 100টা কেছৰ ভিতৰত 2টাহে ৰেফাৰ হ'ব বাকী 80টাটো 98টাটো তাতে ট্ৰিটেই হৈ গ'ল ন গতিকে সেই বেছিক লেভেলৰ হস্পিটেলটো হ'লে কি লাভ হয় মানুহৰ হেল্থ কেয়াৰ খৰচটো কমে বিকজ তুমি যেতিয়া এটা ডাঙৰ অনুষ্ঠানত যাবা যিটোৰ মানে বিল্ডিংটো এটা বহুত খৰচী বস্তু most of the part you are paying for the building not for your treatment নহয় জানো কাৰণ তেওঁলোকে 200 কোটি লোন লৈ খুলিছে সেই পইচাটো কোনে দিব সেইটো তুমি দিব গতিকে সেইখিনি প্ৰব্লেম মানুহে এনেকৈ চিলেক্টেই কৰিব নালাগে যে এখন ডাঙৰ হস্পিটেল তালৈ যাওঁ ভাল নে ডক্টৰ চবতে একে আমি চবে একেখনে কিতাপ পঢ়োঁ আৰু ডক্টৰে আমি একো আৱিষ্কাৰ নকৰোঁ দেই মই সেইটোও কৈ দিছোঁ আমি উই ৱেৰ গুড ষ্টুডেণ্টছ আমি ভাল পঢ়া শুনাত ভাল আছিলোঁ কিন্তু চবেই আমি একেখনে কিতাপ পঢ়িছোঁ এনেকুৱা নহয় যে বিজ্ঞানৰ নিচিনাকৈ আমি কিবা এটা আৱিষ্কাৰ কৰি নিজৰ প্ৰচিডিউৰত ট্ৰিটমেণ্ট কৰিছোঁ এনেকুৱা কোনেও কৰা নাই আমাৰ এটলিষ্ট ইণ্ডিয়াত কৰা নাই আৰু যদি কোনোবাই কৰিছে তেওঁ সেই ৰিচাৰ্চ লেভেলত আছে পেচেণ্ট চাই থকা নাই গতিকে ইমান চাৰ্জ কিয় কৰে মানে আমাৰ ধৰি লওক ইয়াৰ ডাঙৰ ডাঙৰ ডাক্তৰ চাৰ্জ হোৱাৰ হেৰি আছে চাৰ্জ হোৱাৰ কিছুমান ফেক্টৰ আছে প্ৰথম কথা মেচিনছত আহি যাওঁ আমি ইকুইপমেণ্টছবিলাক ইউজুৱেলি ইণ্ডিয়াত বনোৱা নহয় US বা ছুইজাৰলেণ্ড বা এনেকুৱা জাপান এনেকুৱা উন্নত কাণ্ট্ৰিয়ে বনায় আৰু তেওঁলোকৰ কামেই হ'ল সেইখিনি মেচিন ডেভেলপ কৰা আৰু ৱৰ্ল্ডত চেল কৰা R&Dত বহুত পইচা খৰচ কৰিব আৰু সিহঁতে যিটো ক'ব সেইটোৱে দাম ঠিক আছে এতিয়া আমাৰ কিতাপতো সেইবোৰে বস্তু লিখা থাকে গতিকে আমি কিনিতো আনিবই লাগিব নহয় কিনি আনিলে কি হয় এতিয়া বেংকৰ কাৰণে এতিয়া গোটেই হেল্থ কেয়াৰ ইণ্ডাষ্ট্ৰিটো বেংকৰ কাৰণেও এটা ডাঙৰ বিজনেছ তেওঁলোকে ভাল পায় ফাণ্ড কৰিবলৈ বেকত 2জন ডক্টৰে 3জন 4জন ডক্টৰে লগ লাগি যদি খুলিছে ডক্টৰ চাই ভেৰি গুড প্ৰে টু দ্য বেংকছ তেওঁলোকে জানে ডক্টৰ হয় এইটো লোন ৰিপে' কৰিবই গতিকে ফটাফট লোন দি দিব 10জন ডক্টৰ লগ লাগি যদি এটা প্ৰজেক্ট বনায় যে এনেকুৱা আমি হস্পিটেল খুলিম লগে লগে দি দিব 20 কোটি 12 কোটি এনেকৈ আমাৰ লগৰ ল'ৰাকে আমি দিয়া দেখিছোঁ কিন্তু যেতিয়া খোল খাই যোৱাৰ পিছত এতিয়া 12 কোটি লোনটোতো 12 লাখ মাহে দিব লাগিব নহয় জানো এতিয়া তেওঁলোকৰ টেনশ্যন আহি গ'ল এতিয়া হস্পিটেল বুলি ক'লে ইটছ এ বিগ ইণ্ডাষ্ট্ৰি 24 আৱাৰ চলি থাকিব 3টা শ্বিফ্টত মানুহে কাম কৰিব অন্য অনুষ্ঠানত 10টা মানুহ লাগিলে তাত 30টা লাগিব লাইটৰ বিলো তেনেকৈ ডাঙৰ হৈ যাব চব বস্তু আকৌ মেচিনৰ EMI আছে নহয় জানো আকৌ বিল্ডিংটোৰ চাৰ্জ আছে এইবিলাক লৈ পেলাই আল্টিমেটলি চবৰে মাথা গৰম হৈ থাকে এতিয়া আৰু হস্পিটেলখন আগৰ দিনৰ নিচিনা হেৰিত নাই আগতে এখন হস্পিটেল খুলিছিলে এজন ডক্টৰে সৰুকৈ খুলিছিলে 10জন পেচেণ্ট দিনত আহিলেও তেওঁ হৈ গ'ল চলি আৰু সেই ছিষ্টেমটো ভাল আছিলে ডেট ৱাজ পকেট ফ্ৰেণ্ডলি মানুহৰ কাৰণে আৰু একচুৱেলি ড'জ আৰ ছাৰ্ভিচেছ আজিকালি যিমান ডেভেলপমেণ্ট হৈছে এই বস্তুটোৱে হৈ যায় কি ডক্টৰৰ ওপৰতো প্ৰেছাৰ আছে বেংকৰ পৰা প্ৰেছাৰ আৰু ডক্টৰেও মানে কি কৰিব সেই পেচেণ্টৰ ওপৰত আল্টিমেটলি গৈ প্ৰেছাৰটো পৰেগৈ